BTR हालामाव गिबि खुंजानाय ब्रैथि एशियान कक' चेम्पियनशिपआ दिनैनिफ्राय तामुलपुराव गाजा गोमजायै जागायजेनबाय। तामुलपुरनि गोजौसिन फरायसालिनि गेलेग्रा फोथाराव दिनैनिफ्राय हारिमुआरि गाजा गोमजायै दिन्थिफुंनायजों जागायजेनो। ब्रैथि एशियान कक' चेम्पियनशिपआ बे चेम्पियनशिपआव बाहागो लानो थाखाय दासिम एशियान हादरनि मोन 9 कक' हानजाफोरा सौफैबाय। इन्डोनेशिया, इरान, खोला करिया, श्रीलंका, मालयेशिया, बांलादेश, नेपाल, भुटान आरो भारतनि हानजाया दासिम तामुलपुरनि गेलेग्रा फोथाराव सौफैबाय। मिथिनाय बादिब्ला बे चेम्पियनशिपनि थाखाय भारतनि कक' गौथुमनि गाहाय नेहाथारि राजीव मेहतायाबो तामुलपुराव सौफैदों। लोगोसेयैनो BTRनि गाहाय खुंगिरि प्रमद बर'आबो बाहागो लादों। फारसेथिं बे चेम्पियनशिपनि मेचखौ गाहामै खुंनो थाखाय दासिम अफिसियेलफोराबो साखाफारा जादों। অনুষ্ঠিত হ'ব 4 দিনীয়া কাৰ্যসূচীৰে আৰু আমি খুব আনন্দিত যে প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা ইণ্টাৰনেশ্যনেল এটা ইভেণ্ট আমি তামুলপুৰত পাতিবলৈ সুযোগ পাইছোঁ আৰু ইয়াৰ কাৰণে ইণ্ডিয়ান খোখো ফেডাৰেশ্যন, আসাম খোখো ফেডাৰেশ্যনক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সিদ্ধান্ত মৰ্মে ইয়াত আমি তেনেকুৱা এটা ইমান মেগা ইভেণ্ট এটা ইয়াত হোষ্ট কৰিবলৈ সুযোগ পাইছোঁ আৰু তামুলপুৰবাসী হিচাপে, BTRবাসী হিচাপে, অসমবাসী হিচাপে আমি সব গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই পৰিৱেশটো আহিছে আজি আমি সকলো অনুভৱ কৰিব পাৰোঁ যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেল জগতখনত এটা নতুন কনচেপ্ট আনিলে। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, বিভিন্ন কাৰ্যসূচী এনাউন্স কৰিলে। গ্ৰাম্য অঞ্চলবিলাকত এটা ডাঙৰ এটা খেলত ৰেভলিউশ্যন আহি গ'ল আৰু ইয়াৰ দ্বাৰাই সকলো এতিয়া সাহস কৰিছে, আমিও সাহস কৰিছোঁ তেনেকুৱা এটা ইভেণ্ট ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে। আৰু বৰ্তমান অসমতো পৰিৱেশ বহুত সলনি হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অকল ইনফ্ৰাষ্ট্ৰাকচাৰ গুৰুত্ব দিছে, খেলৰ এইটো নহয়। খেলৰ কাৰণে খেলুৱৈসকলকো বহুত বেছি গুৰুত্ব দিয়া গৈছে আৰু খেলুৱৈসকলক যিমানখিনি ফেচিলিটি লাগে, ছাপৰ্ট লাগে, এইখিনি দিয়া গৈছে। আৰু ইয়াৰ কাৰণে সকলো আজি খুব এটা ভাল এটা পজিটিভ এটা মাইণ্ড লৈ ওলাই আহিছে। আৰু তামুলপুৰত আগৰ পৰাই ট্ৰেডিশ্যনেলি বহুতখিনি খেল ইয়াত আমি দেখিবলৈ পাইছোঁ। আমি বহুত সৰুৰ পৰাই আৰু খোখোটো বহুত তামুলপুৰৰ অঞ্চলৰ ৰাইজে বহুত মানে খোখো আগতে আন্তৰিকতাৰে খোখোটো লৈছিলে। এতিয়া ভাৰতবৰ্ষ খোখোটো যেনেকৈ আগুৱাই লৈ যাব বিচাৰিছে, গোটেই বিশ্বত খোখোটো খেলা আৰম্ভ কৰিছে লাহে লাহে। প্ৰায় 34টা কাণ্ট্ৰিত খোখো খেলিছে। ইয়াত এছিয়ান গেমত খোখো আজি জেগা পাইছে। ৱৰ্ল্ড চেম্পিয়নৰ কাৰণে খোখোৰ কাৰণে ইতিমধ্যে অৰ্গেনাইজ কৰা হৈছে লণ্ডনতো। এইবিলাক যিটো দেখিবলৈ পাইছোঁ যে খোখো বহুত আগবাঢ়ি আছে। আৰু আমাৰ আনন্দৰ কথা এইটো হৈছে কি এইবাৰ যিটো 4th এছিয়ান চেম্পিয়নশ্বিপ যিটো গেম ইয়াত তামুলপুৰত হ'ব। ইয়াত তামুলপুৰৰে সন্তান ৰঞ্জনা চৰণীয়া ডাঙৰীয়ানী ইয়াত অংশগ্ৰহণ কৰিব আমাৰ ইণ্ডিয়ান টীমৰ হৈ পেলাই। তো সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। গতিকে আমি আশা কৰিছোঁ এই 4 দিনীয়া ইভেণ্ট, খোখোৰ যিটো ইভেণ্ট, মেগা ইভেণ্ট, ইয়াৰ পিছত আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট ৰাইজে এনকাৰেজমেণ্ট পাব। ইউথসকলে, খেলুৱৈসকলে যথেষ্ট এনকাৰেজমেণ্ট পাব। আৰু আহি থকা সময়ত এইটো এটা আই অ'পেনাৰ হিচাপে আহি থকা সময়ত মানুহৰ চকু মেলাৰ কাৰণে এটা ডাঙৰ কাম কৰিব আৰু সকলো ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু খেল জগতখন বহুত আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। খালি আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱ, সেইকাৰণে যিমানখিনি পাব্লিকক একমডেট কৰিব লাগে, যিমানখিনি আমি ফেচিলিটি দিব লাগে সেইটো অলপ কম হ'ব। ইয়াৰ কাৰণে আমি চবে ক্ষমা বিচাৰিছোঁ। কিন্তু আমি যথেষ্ট চেষ্টা কৰিছোঁ যে যিমানখিনি পাব্লিকক ইয়াত একমডেট কৰিব পাৰে, কিমানখিনিক ইয়াতে সুযোগ দিব পাৰে খেল চাবলৈ, সেইখিনি ব্যৱস্থা কৰিছোঁ। আৰু বাহিৰতো LED লগাই দিয়া হৈছে। 8খন খেলা হ'ব আৰু ইতিমধ্যে টাইডো হৈছে। এইটো প্ৰথমতে লীগ হ'ব, তাৰপিছত নকআউট হ'ব আৰু শেষৰ দিনাখন অৰ্থাৎ 23 তাৰিখে ছেমিফাইনেল আৰু ফাইনেল হ'ব। আৰু ছেমিফাইনেলত আমাৰ খোখোৰ যিটো নিয়ম, 2টা টিমেই থাৰ্ড হিচাপে গণ্য কৰা হয়। খালি পইণ্টৰ মানে ৰেংকিঙৰ কাৰণে থাৰ্ড খেলাখন। এতিয়া আজি গোটেইকেইটা দলে খেলিব, দলকেইটাৰ নামটো মই কৈ দিছোঁ বাৰু। আমাৰ ল'ৰা ছোৱালী 2টা আছে, ইৰাণৰ অকল ল'ৰা, সাউথ কোৰিয়াৰ ল'ৰা ছোৱালী 2টা, শ্ৰীলংকাৰ ল'ৰা ছোৱালী 2টা, মালয়েছিয়াৰ অকল ছোৱালী, বাংলাদেশৰ ল'ৰা ছোৱালী 2টা, ইণ্ডিয়াৰ ল'ৰা ছোৱালী 2টা, নেপালৰ ল'ৰা ছোৱালী 2টা, ভূটানৰ ল'ৰা ছোৱালী 2টা। কেনেকৈ আৰম্ভ কৰিছিলে খেলা? মানে খোখো খেলা আৰম্ভ কৰিলে কুচুবাৰী হাইস্কুলৰ এই কুচুবাৰী চকৰ সেই শংকৰ ল'ৰা সেই শংকৰ চলি এনেকৈ শিকাইছিলা, বহুত ভাল পাইছে। শিকা মই বহুত ভাল লাগছে। ইণ্ডিয়াৰ হৈ খেলা খেলিছে তামোলপুৰত
মোৰ ভাল লাগিছে আৰু প্ৰথমতে হ'ল আমাৰ কুচুবাৰীৰ ফিল্ডত তাই শিক্ষা আছে আৰু যিজন ল'ৰা শিকাইছে আমাৰ কোমল ছাৰে শিকাইছে তাই সৰুৰ পৰা বৰ ভালদৰে শিকাইছে আৰু শিকাই বৰ্তমান বাহিৰত পঠাই দিছে তাৰপিছত আজি ইণ্ডিয়া খেলাৰ হয় বৰ ভাল লাগছে আৰু दखना जि जोम गाननो मोजां मोनग्रा बर' हौवा हिन्जावफोरनि थाखाय मोनसे जोबोरैनो गोजोनथाव खौरां F&F क्लथिं गलाया फैगौ बैसागु फोरबोनि थाखाय समायना रमायना दखना जोमग्रा सादोर ब्लाउज आरो हौवाफोरनि थाखाय आर'नाइ गामसा शार्ट बायदि रोखोमनि गानग्रा जि जोमखौ नोंथांमोननि थाखाय लानानै फैदों बेजों लोगोसेनो बर'नि जुलियाव नांगौ जानाय हौवा हिन्जाव गोदाननि गासै गानग्रा जोमग्राफोरखौबो बे गलायाव मोनगोन गसाइगाव टाउनजों नांजाबनाय राजापारानि गार्लस स्कुलनि अपोजिटआव थानाय F&F क्लथिं गलायाव बर'नि गाब गोनां समायना रमायना ड्रेसफोरखौ गोसोनि लुबैनाय बायदि मोननो हागोन लोगोसेयैनो गोसो गुदुं सुबुंफ्रा गावनि मोजां मोननाय ड्रेसफोरखौ F&F क्लथिं गलायाव जायखिजाया सानावनो लांफैनो हागोन नोंथांमोना F&F क्लथिं गलायाव जि जोम आर'नाइ आरो गानग्रा ड्रेसफोरखौ लांफैनोब्ला नैबे मबाइल नम्बर 8472858324 आव थोंजों खौरां लाहरनो हागोन